এ চক ৰেডি হৈছে চকৰি সবে মিলি পুৰা এনজয় কৰিম ভিডিঅ' বনাম উঠি আছে পুৰা একদম কেনেকুৱা লাগিলে ৰচলৰ ৰহিমত বুলি কয় এইটো মদ এইটো লোকেল ন আল্টিমেট তো এই গাইছ অলটো পাতৰবিলাক আৰু যাব লৈছে চান্দুবি ঠাণ্ডাৰ চাইটো গমে পাইছে চান্দুবি মেলা যাই আছো আৰু মোৰ লগত আজি কোন যাব জানেনে এইটো আৰু দেখাইছে কিবা কৈ দি ৰেডি হৈছে চকৰি গাইছ এতিয়া আমি ঘৰৰ পৰা ওলাই আহিলোঁ আৰু দুজনমান আছে বাৰু আগত সিহঁতক লগ ধৰি আছো আৰু কোন কোন যাম সকলো জনাই এয়া বিদ্যুৎ বক্সেল চানা আৰু কোনোবা কোনোবা আছে আৰু গোটেইকেইটা এতিয়া যাবলৈ ৰেডি গাইছ আহি মিৰ্জা পালোঁ আৰু ইয়াৰ পৰা সোমাব লাগিব ইয়াৰ পৰা 34 কিলোমিটাৰ আৰু বাকী কেইজন আহি পোৱা নাই মই চকলেট খাই আছোঁ দিয়ক তো গাইজ ফাইনেলি আমি কি আহি পালোঁ গম নাপাওঁ কিন্তু এটা ঠাই আহি পাইছোঁ কি জানোনে এয়া চাওক চাহপাতৰ বাগান ভাবিছিল কেনে লাগছি মজা মুখেদি অনুভৱ কৰিব নোৱাৰি আৰু নৰি মানে কি এতিয়া আমি য'ত আছোঁ মানে কেনেকুৱা ফিল হৈ আছে মুখেদি অনুভৱ কি কোৱা মজা মজা আল্টিমেট আৰু ইয়াত দুটামান কিবা কিবি কৰি লওঁ ফটো চটো উঠি লওঁ নাই কি এটাই কমি ৰাপি নে তো গাইজ ইয়াত থাকোঁতে লগ পাই গ'লে এজন ইউটিউবাৰ কি আছিল নামটো বৈশালী আৰু ইউৰ চেনেলটোৰ নাম বৈশালী শইকীয়া ব্লগ আৰু আপোনালোকে চবেই চাব আৰু ছাবস্ক্ৰাইব কৰি দিম মেলাত গৈ আছোঁ আৰু আমি চবেই মিলি পুৰা এনজয় কৰিম ভিডিঅ' বনাম চাব পুৰা একদম আজি আল্টিমেট হ'ব গাইজ এতিয়া আমি ইয়াৰ পৰা ওলালোঁ আৰু গৈ আছোঁ পুৰা একদম শান্তি মেলা তো গাইজ এনেকুৱা এটা খাতৰা ৰাস্তা মানে কি একদম পুৰা জংঘলৰ ভিতৰে চাওক কি কেনেকুৱা লাগছে একদম পুৰা একদম মানে আল্টিমেট এইখিনি ঠাই গাইজ পুৰা একদম ডেঞ্জাৰ ইয়াত হাতীও অহা যোৱা কৰে মাজে মাজে ইয়াত গছত লিখা আছে মানে হাতী অহা যোৱা কৰা ঠাই বা সেনেকুৱা গাইজ আমি আহি পালোঁ আৰু চাওক বাইক পুৰা একদম পাৰ্কিং কৰিছোঁ আৰু মোৰ হেলমেট এটা থৈ দিছোঁ দিয়ক থাকেনে নাখে গম নাপাওঁ আৰু যি হয় দেখা যাব থৈ দিলোঁ নহ'লে হাতত লৈ ঘূৰি থকাটো মানে প্ৰব্লেম আৰু পিন্ধি খোৱা মানুহ চাওক পুৰা একদম গাড়ী ভৰ্তি আছে আগৰ ফালে এনেকৈ আৰু এইপিনে আছে নদীটো মানে নদী নে কি গম নাপাওঁ আৰু সেইটো পাৰ হ'ব লাগিব চাগে ইয়াত মেলা নাই আগৰ ফালে হ'ব পাৰে চাগে মেলা গতিকে সুধিলেও জানি চাওঁ কি আছে গাইজ এতিয়া মানে কি মেলা হৈছে সেইপিনে আৰু ইয়াত বুটিং কৰিব লাগিব বুটিঙত যাব লাগিব ইয়াত টিকেট দি আছে পাৰ পাৰ্চন 50 টকাকৈ যোৱা বেলেগ অহা বেলেগ গাইজ এতিয়া আমি পুৰা একদম লাইফ জেকেট পিন্ধিলোঁ এতিয়া ইয়াতে চাওক পুৰা উঠি লৈছে নাৱত আৰু যাবলৈ ৰেডি আৰু এইটো মানে বুটিং আহিছে এতিয়া পাৰ হ'ব লাগে গাইজ এতিয়া আমাৰ নাও চলি গ'ল চাওক পুৰা একদম এই দাদা বহি গৈছে পিছফালে নাও মাৰি আছে কেনে হৈছে গাইজ এতিয়া পুৰা একদম গৈ আছোঁ পুৰা একদম অলপ বেলেগ ফিল হৈ আছে আৰু চাওক এইপিনে আহি আছে গাইজ যাই ফিলিংছ গিলে কেনেকুৱা কৈ দিয়ে একবাৰ ফিলিংছ অলপ ভয় অলপ এক্সাইটেড ফাৰ্ষ্ট টাইম উঠিছোঁ আচ্ছা ভালো লাগিছে ডৰ কি আগে জিদ হে যৌ বিউগা তাৰে কিমানমান সময় লাগে 15-20 মিনিট গাইজ এনেকৈ গৈ আছোঁ পানী মাজে মাজে পুৰা একদম ফাটা ৰ'দ দিছে কপাল চপাল ফাটি যাব এতিয়া যিটো দেখিছোঁ আৰু পুৰা একদম যাই পিনে তাত দেখাই আছে গাইজ কেনেকুৱা এটা ফিল চাওক বহুত আছোঁ গাইজ ফাইনেলি আহি পালোঁ কিবাকৈ বহুত সময়ৰ পিছত আৰু এতিয়া আমি পুৰা একদম লাইফ জেকেট খুলি আছোঁ কেনেকুৱা লাগিল বক্সেল মোৰ মানে ভাষা নাই আৰু ক'বা এইবোৰ ইয়াতে থৈ দিওঁ আৰু আগৰ ফালে আছে মেলা আমি এতিয়া আহি পিনে একদম খোজকাঢ়ি আছোঁ কেনেকুৱা এটা লাগিছে মজা মজা বহুত বছৰৰ মূৰত নাৱত উঠিছোঁ ভয়কে নাওতেতো বেলেগ কথা experience এটা হ'ল। চান্দুবি ফাৰ্ষ্ট টাইম মোৰে আৰু মেলাত আহিছোঁ প্ৰথম আহিছোঁ কিবা লাঙা বুঢ়া কি এইটো মই মিনিংটো বুজি পোৱা নাই কিন্তু ইয়াৰ ভিতৰত সোমাই চাওঁ কেনেকুৱা কি আছে সকলো দেখাই আছোঁ জনাই আছোঁ এইপিনে চাওক প্ৰথম এইটো বেম্বু জুৱেলাৰ্ছ ইয়াত মানে সকলো বাঁহৰে মানে বনোৱা হৈছে আৰু এইপিনে কিবা বেলেগ আছে মই কি আছে সকলো দেখাই আছোঁ এয়া চাওক কি ধুনীয়া একদম পুৰা ট্ৰেডিশ্যনেল এইবোৰ কাপোৰ আহিছে মিচিং কাপোৰ কাৰ্বি বড়ো ৰাভা মানে এনেকুৱা ধৰণৰ এইবোৰ পিন্ধা সাজপাৰ আছে বা এনেকুৱা বাঁহেৰে বনোৱা ধুনীয়া এইবোৰ ফুলদানি হওক কিবা কিবি চব কি ডাঙৰ থুমৰি বা কটাৰী দাও এইবোৰ চব ধুনীয়া এইবোৰ পাটৰ কাপোৰ নে কি আৰু ইয়াতে ট্ৰেডিশ্যনেল পিঠা বনাই আছে এই কুকাৰৰ মুখত দিয়া পিঠা এইটো চব খালৈ বনাই থৈ দিছে ধুনীয়া একদম চেল্ফি পইণ্ট পুৰা একদম ইয়াতে ফটো উঠি আছে চেল্ফি উঠি আছে বা সেনেকুৱা ধৰণৰ ফটো উঠি আছে চানাই পিনে মাতি আছে আমি ফটো উঠি আছোঁ এইপিনে এখন দেখিছে ধুনীয়া মঞ্চ ইয়াত মানে বৰ্তমান এনাউন্স কৰি আছে বাঁহৰ আমাৰ প্ৰয়োজন কি বা বাঁহৰ বা মানে কি আজিকালি নোহোৱা হৈ যাব ধৰিছে বহুত ধৰণৰ বাঁহ আছে কিন্তু বাঁহবোৰ নাই ইয়াত মানে বাঁহৰ মানে কেনেকুৱা ধৰণৰ কিছুমান বস্তু বনাব পাৰি বা তাৰ পৰা প্ৰফিট কি হয় মানে তেনেকুৱা ধৰণৰ কিছুমান উদাহৰণ দি আছে বা আমাৰ বাঁহৰ পৰা প্ৰফিট কি সেইবোৰে আৰু ইয়াৰ এটা বস্তু সকলোতকৈ বেছি ভাল লাগিছে ইয়াৰ মানে যিবোৰ দোকান পোহাৰ আছে সকলো মানে পুৰা একদম গাঁৱৰ হিচাপত দিছে ধুনীয়া খেৰ পাতেৰে
এইবোৰ চব সংখ্যাৰ ইয়াতো এনেকৈ লগাই দিছে ধুনীয়াকৈ মানে চব কি ক'ম আৰু আল্টিমেট এতিয়া চাওক ইয়াত এটা অনুষ্ঠান হ'ব কিবা ৰাভা সংগীত নে কি সেনেকুৱা ধৰণৰ ৰাভা মিচিং মানে অলপ জনগোষ্ঠী বেলেগ আৰু অসমীয়া নহয় কিবা বেলেগ জনগোষ্ঠীৰ এতিয়া যে ৰাভা নৃত্য চালু পৰা একদম ফালি দিছে আৰু এইপিনে কিবা আছে অতিথিশালা কিবা ইয়াত পৰা ধুনীয়াকৈ ঘৰ দুটা বনাইছে মানে ইয়াত খোৱা লোৱাৰ কিবা ব্যৱস্থা আছে নেকি নাই খোৱা লোৱা নাই কি গম নাপাওঁ আৰু ভিতৰত কি আছে ধুনীয়া চাওক কি ধুনীয়া একদম এইপিনে ধুনীয়াকৈ ফটো উঠিব পাৰে চাওক কি ধুনীয়া ফটো উঠি আছে পুৰা একদম আৰু ইয়াত হৈ গ'ল আমাৰ দৰ্শন আৰু আগৰ ফালে আছে বাণিজ্য মেলা এইপিনে আছে থলুৱা শালা ইয়াত খেলাই আছে কিছুমানে ভাবা নাছিলো এনেকুৱা আজি এটা মানে কি পৰিৱেশ হ'ব আৰু আচ্ছা ভাবা নাছিলো জাগাখিনি কি ধুনীয়া ফিল কে নাই আল্টিমেট আল্টিমেট চান্নো say something নাই বেগ দাগি আছে এই বেগ দাগি আছে বেগ দুকে লৈছে গাইছ পুৰা একদম ফালা মানুহ হৈছে আৰু সেইফালৰ পৰা আহিলো আৰু এই আগৰ ফালে যে বাণিজ্য মেলা এতিয়া সোমাম বাণিজ্য মেলাৰ ভিতৰত তাৰ আগতে ইয়াত চানা আছে কাঁচা চানা এতিয়া পুৰা জ্বলা ধৰিছে চানা খাই পিনে আৰু এতিয়া পুৰা একদম বাণিজ্য মেলাৰ ভিতৰত এয়া চাওক দৃশ্য চাওক এইপিনে পুৰা 150 কিবা হিটি মাৰি আছে এয়া চানা এইবোৰ পুৰা এতিয়া এখন পুৰা পৰ পুৰা দাদা কিমান এইটো 100 এইডাল এতিয়া বনাও এইটো নাই চাহি গ'ল মানে একদম পৰ পুৰা এইটো টেষ্ট কৰিছা কেনেকুৱা লাগে কি লাগে কেনেকুৱা লাগছে আপুনি খাই চাই পেলাই কৰিছোঁ গাহৰি বোলা খালোঁ আৰু ইয়াত চাওক পুৰা থলুৱা খাদ্য পাই আহিব খাব একদম এই দাদাহঁতে বনাই আছে দে ইয়াত চাওক বাণিজ্য মেলাতো আৰু এইবোৰে থাকে না কাপোৰ কানি কিবা কিবি মিঠাই কিবা কিবা এই চব আৰু এইফালে বহুত কিবা কিবি বেলেগ বেলেগ ধৰণৰ খেলা চলি আছে যদি আপোনালোকে দেখা পাব ইয়াতে আপোনালোকে এইপিনে এনেকুৱা ধৰণে খেলা খেলিব পাৰে আৰু কিবা কিবি মুৰ্গী চুৰ্গী ভৰাই লৈ যাব পাৰে এইপিনে চাওক আৰু পুতলা সৰু সৰু চলিত এনেকুৱা ধৰণৰ একদম চশমা টচমা যিমান যি লাগে কাপোৰ কানি সকলো আছে বাকী এনেকৈ ঘূৰি আছোঁ মাজে মাজে আৰু তোমাৰ কেনে লাগিছে যি প্ৰথমবাৰ মই নিজে গম পোৱা নাই দাদা এই বিক্ৰী কেনেকুৱা এইবাৰ মেলাত জমা নাই বিক্ৰী ইমান বোলে ভাল নহয় আৰু এনেকুৱা ধৰণৰ সকলো কাপোৰ আছে এনেকুৱা ফিক্স ৰেট চব চাওক 150 200 100 এইপিনে যে বন্ধ কৰি বাদাম চানা দানা হাবি জাবি গোটেই একদম আছে মিঠাই চিঠাই আৰম্ভ কৰি গাড়ী যেতিয়া পৰা একদম বাণিজ্য মেলাৰ পৰা আমি ওলাই আহিলোঁ কেনেকুৱা লাগিল বহুত বেছি ভিৰ গৰমো বহুত অলপ বেছি দামটো আৰু বেছি হ'বই আৰু এইবোৰ মানে এদিনৰ বস্তু এনেকুৱা ধৰণৰ আৰু যি নহওক ভালেই লাগিল আৰু দিনত কিমান মানে পাৰফেক্ট নহয় যিমান যি হ'লেও গৰম ৰ'দ বতাহ ধূলিয়ে বহুত কিবা কানি ৰাতি হ'লে অলপ মানে মজাটো অলপ বেলেগ চালে কি কয় ৰাতিৰ মজা অলপ বেলেগ ৰাতি কোনো নৰে ৰাতি নৰে গাইছে পিনে ধুনীয়াখন নাৰ্চাৰী চাওক এইবোৰ পুৰা একদম ফুল গছ দাদা চেল কেনেকুৱা সিমান ভাল নহয় নেকি মানুহ কম না আচ্ছা গাইছে এইপিনে আছে থলুৱা খাদ্যৰ সম্ভাৰ আৰু ইয়াতে আছে পুৰা একদম খানাৰ পৰা একদম যি খাই চব আছে এয়া চাওক ঔটেঙা কৰ্দৈ টেঙা জলপাই খুৰী কেনেকুৱা চেল চেল ইমান বেয়া হোৱা নাই আজি চলি আছে চলি আছে আৰু এনেকুৱা ধৰণৰ সকলোবোৰ চাওক কলফুল কচু একদম এনেকৈ উলিয়াইছে ইয়াৰ যি থলুৱা খাদ্য ইয়াত চাওক পুৰা পিঠা বনাই আছে পিঠা খাব পাৰে আপোনালোকে আহি পিনে আৰু ইয়াত চাওক পুৰা মেইন আচাৰ বস্তু যাৰ সম্ভাৰত আছিল মানে আগতে খাই পিনে আমি থোক খাই আহিলোঁ তো গাইছ আমি পুৰা একদম বনাব দিছোঁ পৰ্ক মানে পুৰিব দিছোঁ সেইটো গাহৰিৰ পৰা আৰু অলপ ফুৰিব আহিছোঁ একদম ট্ৰেডিশ্যনেল পুৰা একদম চাওক ইয়াৰে নাৰিকল অমিতা চমিতা কমলা চমলা গোটেই ওলাইছে একদম পুৰিয়া কলৰ পৰা আৰম্ভ কৰি তেতেলি আছে এইপিনে মুৰ্গীও আছে বান্ধা আছে কিন্তু বেচব নে কিবা চব এনেকৈ ওলাইছে সকলোবোৰ আৰু আইতাহঁতে কিবা খানা খাব ধৰিছে এতিয়া ভক্সেল কেনেকুৱা লাগিছে ন কেনেকুৱা মানে এনেকুৱা বস্তু আগতে দেখা নাছিলো ফাৰ্ষ্ট টাইম দেখিছো ভাল লাগছে তই এতিয়া গাহৰি সেইবিলাক চেং খাবি এই গাহৰি আমি তাৰ চেং কৰি খাই থাকোঁ ঘৰত গাহৰি আমাৰ এইবিলাক নিজৰে জেগা নিচিলা আছে কিবা ডাঙৰ সেইটো চাওঁ বাৰু সাগৰত নেকি প্ৰথম গাহৰিৰ পৰাটো খাই লওঁ তাৰপিছত নেক্সট আৰু কি খাওঁ দেখাই আছোঁ জনাই আছোঁ বাকী আৰু এনেকৈ আৰু গোটাবোৰ ইয়াত আছে সকলোবোৰ চাওক চব থলুৱা খাদ্যৰে এইটো আৰু সকলো খাদ্যৰে এইপিনে কি আছে বা এইপিনেও সেই দিয়ক চব মানে খাদ্যৰে আৰু চাওক চাৰিওফালে খাদ্য বেছিভাগ গাহৰি মানে চব ধোৱা ওলাই আছে পুৰা একদম পুৰি আছে চব মানে একদম পুৰি ভাজা ফ্ৰাই একো নাই সকলো পূৰা বইল সেনেকুৱা ধৰণৰ খাদ্য মানে তেলৰ ব্যৱহাৰ নাই আল্টিমেট
এইপিনে চব পুৰা একদম লোকেল লোকেল বনাইছে এইপিনে একদম লোকেল এইটো কি এটা এইটো বৰা চাউলৰ ৰহিমত বুলি কয় আমাৰ এইটো মদ এইটো লোকেল ন পুৰা একদম পাত্ৰটো জঙা লোকেল এইটো লোকেল ন ইয়াত আছে এনেকে আৰু এইবোৰ আছে কেনেকে চুঙা 20 টকা 20 টকা চুঙা ধুনীয়া একদম আহি পিনে খাব পাৰে যদি খাই পিনে গাইছ নাখাওঁ না নহ'লে খাব মন যায় এইবোৰ লোকেল বস্তু কিবা কানি তই খাবি নেকি মানে লোকেল নাই সেইকাৰণে খাব ইচ্ছা নাই বিলেতি হ'লে খালো হয় মানে এই বিলাতী হ'লে অলপ চলপ মাৰি দিলে আৰু বেলেগ কথা কিন্তু মই লোকেল নাও বিলাতীও নহয় একো নাখাওঁ আৰু যদি খাই দিওঁ আৰু কিবা কিবা হৈ যায় আৰু এই মাথা কণ্ট্ৰল নকৰা হৈ বাইক আৰু ক'ত সোমাই যাব হিচাপ নাই আৰু এইপিনে চাওক পুৰা একদম খাদ্য আহি গ'ল আমাৰ পুৰা একদম গাহৰি পুৰা খাব লাগে এইবোৰ আছে সকলোবোৰ গাইজ এইটো টেষ্ট কৰি চাওঁ পৰি গ'ল পিঁয়াজ এই চাওক চানৰ পুৰা একদম খাই পিনে শেষ কৰি পেলাক দুটাই তামাম খাইছা না পুৰা খাইছো খতম এক খাব দিয়া নাই নাই দিয়া লাজ কৰে এতিয়া আকৌ আমাৰ আহি গ'ল এখন প্লেট এইটো খাই লওঁ এই বেলেগ খোৱা নহ'ব আৰু এইটোৱে আৰু গাইজ পুৰা একদম 2:30 বাজি গ'ল বহুত বেছি ঘূৰিলোঁ খালোঁ কিবা কানি কেনেকুৱা লাগিলে খাই ভাল লাগিছে বোলে গাইজ এতিয়া অনুষ্ঠান হ'ব খাতাৰনাক অনুষ্ঠান মই দেখাই আছোঁ ডেমোটো দেখাইছোঁ মানে কি এটা লেভেলত মানে মৌ নৃত্যৰ কাৰণে পুৰা একদম এইটো কি নৃত্য পিকক ডান্স পিকক ডান্স ক'ৰ পৰা আহিছে আপোনালোক শিৱসাগৰৰ পৰা আহিছে চাওক কি ধুনীয়া একদম এইটো চাওক এইটো কি বাদ্য একদম এইটো কি নাম কং কং বোলে নাজানো মই আৰু সকলো ৰেডি হৈছে বেলেগ বেলেগ জনগোষ্ঠী আহিছে মানে ইয়াত নৃত্য কৰিব আৰু ভজন কৰিছে আৰু আগত সেইবোৰ চাওক এইবাৰ আৰম্ভ হ'ব বগীবিল নৃত্য চাওক মানে বেলেগ বেলেগ ধৰণৰ আল্টিমেট মানে নৃত্য দেখিলোঁ এনেকুৱা নাম শুনিছিল নে ক'ৰবাত নাই নামো শুনা নাই দেখাও নাই আৰু তাৰ কি যি বাদ্যগিলা অলপ মানে বেলেগ আৰু তাৰমানে ক'ব নোৱাৰি আৰু দেখিলে গম পাব বা আহিলে গম পাব কেনেকুৱা ধৰণৰ নৃত্য আহিছে বহুত বেছি ভাল লাগিছে গাইজ এতিয়া আমি ইয়াৰ পৰা ওলাম চান্দুবি মেইন যি মেলা তাৰ পৰা ওলাম আকৌ এতিয়া বুট ল'ব লাগিব বুট লৈ পিনে আকৌ পাৰ হ'ব লাগিব এতিয়া আকৌতো খোৱা হোৱা নাই তেনেকুৱা বাকী কিবা কিবি খাইছোঁ আৰু সেইটো বেলেগ কথা আৰু ভালকৈ আৰু আমি আগৰ পৰা যাই পিনে খাইছোঁ কি কয় বছ এতিয়া নাওত উঠিম ঘূৰো গাইজ বুটিং কৰা মানুহ চাওক কিমান আছে আৰু এইটো আছে আইফিল টাৱাৰ ওপৰৰ ফালে আমি টাৱাৰত উঠোঁ আৰু আমি এতিয়া পুৰা টিকেট ল'ব লাগিব টিকেট লৈ পিনে আকৌ সেইটো ক্ৰছ কৰিব লাগিল গতিকে টিকেটটো লৈ লওঁ আৰু যাব লাগে এইপিনে আছে টিকেট ঘৰ এইপিনে আছে নাও গাইজ আকৌ ল'লোঁ টিকেট 3টা এইটো সেইপাৰে যাম গাইজ পুৰা একদম উঠি ল'লোঁ আৰু এতিয়া লাইভ নালাগে দিয়ক যোৱা নাই কি হৈছে সাঁতুৰি যাম এই বেছি গৰম হৈ লাগে ইয়াত মানে পল্লো আৰু দে আৰু তো গাইজ পুৰা একদম শুই যাই আছোঁ পানীত আৰু ৰ'দটো পৰিছে মজা আৰু এইফালে ছানলাইট চাওক পুৰা একদম সূৰ্য ডুবু হৈ আছে আমি গৈ আছে পুৰা পানীৰ মাজে মাজে আল্টিমেট বাই বাই চান্দুবি মেলা এতিয়া গৈ আছোঁ আমি পুৰা একদম ফাইনেলি আমি আহি পালোঁ চান্দুবি মেইন পিকনিক স্পট আৰু ইয়াত গাড়ীখন উঠি পিনে আৰু ইয়াৰ পৰা ৰাওনা বোটৰ পৰা নামিলোঁ আৰু এতিয়া জেকেট চেকেট পিন্ধিলোঁ আৰু চব পুৰা একদম হেলমেট চেফটি হৈছে গতিকে এতিয়া ইয়াৰ পৰা যাওঁ ওলাই এতিয়া ইয়াৰ পৰা ওলালোঁ আৰু ইয়াত মানে এইবোৰে আৰু খানা খোৱা ঠাই এইপিনে চাওক এইফালে মানে এইবোৰে আৰু এতিয়া এইবোৰ খানা খোৱা ঠাই আমি এতিয়া ইয়াৰ পৰা আৰু গৈ আছোঁ আগৰ ফালে গাইজ আমি ৰৈ গ'ল পুৰা একদম ভিৰ জংঘলৰ মাজত চাওক চাৰিওফালে জংঘল এইফালে আৰু ইয়াতে কিবা কিবি হোটেল চোটেল আছে আৰু ইয়াতে কিবা কিবি খাই লওঁ কি খাওঁ বাৰু দেখাই আছোঁ দিয়ক গাইজ ৰুটি চব্জি আৰু আমলেট চামলেট তেনেকৈ কিবা কিবি অৰ্ডাৰ দিলোঁ ভাইকেইজন বহিছে সেইপিনে আৰু ইয়াত চাওক চাংঘৰ আছে ইয়াত চাওক মানে হাতী ওলাই মাজে মাজে এনেকুৱা এটা নেচাৰৰ মাজত খাব পাৰিলে আৰু এনেকুৱা পুৰা একদম মানে ভিলেজ টাইপ খানা হওক বা জেগা হওক গাইজ আমি এতিয়া পৰা ৰুটিকে খাই ল'লোঁ আৰু চাওক তামোল চামোল লৈছোঁ সেনেই ভিডিঅ' নকৰিলোঁ আৰু এতিয়া বাই
মজা লাগে টাটা বাই বাই যে ভাল গোটেইকেইটা Bye bye. কেনেকুৱা হে পুৰা একদম আৰু আমি যাওঁ আৰু পুৰা তামোল চামোল ভৰাই লৈ পিনে আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিঅ' দি আছোঁ আৰু এই মানে বছৰৰ প্ৰথম মানে আৰম্ভ কৰিলোঁ এই চানডুবিৰ পৰা গতিকে আৰু নেক্সট আৰু ভাল ভাল ভিডিঅ' আহি থাকিব গতিকে বাবে আৰু আজিলৈ